Welcome back to my YouTube channel Place of Food and Life. আজি মোৰ বহুত পুঠি মাছ খাবলৈ মন গৈ আছিল কিন্তু গুটি উজান বজাৰ বিচাৰিলো পুঠি মাছ বিচাৰি নাপালো ভাবিলো যে যি মাছকে পাও হিতুৰে এটা মাছৰ থালি বনাম আজি আপোনালোকক মই বনাই দেখুৱাম এটা সিম্পল একেবাৰে কম ইনগ্ৰেডিয়েন্টছত যিখিনি এভেইলেবল আছে মোৰ ওচৰত কাৰণ মই এটা গুৱাহাটীত আছো ঘৰত নাই এবাবে সব বস্তুটো এভেইলেবল নাথাকিব যিখিনি আছে এইখিনিৰে আজি মই এটা ফিশ থালি বনাম আহক তেনেহলে আজিৰ ভিডিওটো আৰম্ভ কৰো ইনগ্ৰেডিয়েন্টছ খিনি মই ৰেডি কৰি লৈছো এয়া হৈছে লফা এয়া লাই শাক আৰু এয়া পালেং আলুৰ লগত মই মাছ বনাম আৰু তাৰ লগতে লফা ফাৰে মই ভাজি বনাম আৰু লাই শাক বইল বহুত খুবেই ভাল লাগে লাই মই বইল কৰিম আৰু তাৰ লগতে সৰু আলু মই ভাজিম আৰু কেইটামান ইনগ্ৰেডিয়েন্টছ আছে আপোনালোকে চাই থাকিব ভিডিওটো লাষ্টৰলৈকে আহক তেনেহলে বনাবলৈ আৰম্ভ কৰো সৰু আলু গুটি ভাজি লম কাটি লোৱা আলুখিনি দিম ফ্ৰাইং পেন মই ঘৰৰ পৰা লৈ আনিছিলো যেটো মোক দৰকাৰ হৈ থাকে আলুখিনি হিজে মানে মই মাছ ফ্ৰাই কৰি লম তো অলপ সময় কাৰণে ঢাকি দিও আৰু ইফালে মাছ ফ্ৰাই কৰো মই পাম্পলেট মাছ লৈছো যেটো মই পাম্পলেট খাই ভাল পাওঁ আৰু ইয়াত আহিয়ে মই গম পাইছো মাছৰ দাম কিমান বস্তুবোৰৰ ইমান যে দাম আৰু মানে মই 50 টকাৰ মাছ আনিছো একপোৱা মাছ পাইছো অকল হেতু 4 পিস ভালকৈ ভাজি লম এয়া মাছ 3 পিস মই ভাজি ললো আৰু এপিস মাছ মই পিছৰ কাৰণে থৈ দিছো এই মাছ পিস হতি মই কি কৰো আপোনালোকে ভিডিও লাষ্টৰলৈকে চাই থাকিব আলু ভাজা সেম কেৰাহীখনতে মই আৰু অলপ তেল দি দিছো ইয়াত মই শাক ভাজি লম লফা শাক একো মই মছলা ব্যৱহাৰ কৰা নাই জাস্ট নিমখ হালধি আৰু তাৰ লগতে আদা নহৰু খিনি ভজা হৈ গৈছে এতিয়া মই তৰকাৰীখিনি বনাই লম মাছৰ তৰকাৰী তাৰ কাৰণে অলপ তেল দি লৈছো ইয়াত পিয়াজ আৰু জলকীয়া দি দিছো লগতে আলুখিনি মই অলপ ডাঙৰ কাটি লৈছিলো আলুখিনি প্ৰথমতে অলপ সময় ভাজি লম আৰু ইয়াত মই নিমখ হালধি লগতে দি দিছো আলুখিনি অলপ হিজিলে ইয়াত মই এতিয়া বিলাহী দি দিছো আৰু তাৰ লগতে অলপ আদা দি দিম পিছি লোৱা আদা আৰু অলপ সময় ঢাকি থম ভালদৰে যাতে বিলাহীখিনি হিজি যায় প্ৰায় আলু আৰু বিলাহী হিজি গৈছে এতিয়া ইয়াত মই শাকখিনি দি দিম শাকখিনি হিজি গৈছে ইয়াত এতিয়া মই অলপ মছলা দি দিম ঘৰতে পিসা ধনিয়া তাৰ বাহিৰে মই আৰু একো মছলা ব্যৱহাৰ কৰা নাই এতিয়া ইয়াত মই জুখমতে পানী দি দিম আৰু তাৰ লগতে মাছ কেপিছো দি দিম আৰু অলপ সময় ঢাকি থৈ দিম
উতল আহিলে মাছৰ তৰকাৰী ৰেডি হৈ যাব। আনফালে মই এটা চচপেন লৈছোঁ, ইয়াত পানী অলপ দি দিছোঁ। ইয়াত মই লাইখিনি দি দিম। ইয়াত মই নিমখ দিছোঁ, জলকীয়া, আদা আৰু নহৰু অলপ সৰু সৰুকৈ চপ কৰি দিছোঁ। ভালদৰে বইল হ'বলৈ দিম, ঢাকি থৈ দিম। এয়া দেখিছেনে বাৰু, মাছখিনি ৰেডি হৈ গ'ল। অলপ ধনিয়া দি দিছোঁ। ধনি থৈ দিয়া মাছ পিছেৰে এতিয়া মই পিটিকা এটা বনাম। তাৰ পৰা মই কাঁইটখিনি উলিয়াই লৈছোঁ। এইটো হৈছে পানী টেঙা অলপ ইয়াতে দি দিম। আৰু তাৰ লগতে পিঁয়াজ অলপ আৰু জলকীয়া সৰু সৰুকৈ কাটি লৈছিলোঁ আৰু অলপ নিমখ আৰু লগতে অলপ মিঠাতেল আৰু এইখিনি ভালদৰে মই পিটিকি ল'ম। মাছ আৰু পানী টেঙাৰ পিটিকা ৰেডি হৈ গ'ল আৰু আনফালে লাই বইলো ৰেডি হৈ গ'ল। শুকান মাছ আৰু বিলাহীৰ এটা চাটনি বনাম। মই বিলাহীত পিঁয়াজ আৰু জলকীয়া দি লৈছোঁ। এয়া হৈছে শুকান মাছৰ গুড়া। মোৰ লগৰ এটাই মোক দিছিলে, খাবলৈ খুবেই টেষ্টি হয়। শুকান মাছৰ গুড়াখিনি ইয়াত মই দি দিম আৰু লগতে ইয়াত অলপ ধনিয়াও দি দিছোঁ আৰু অলপ নিমখ আৰু এইখিনি ভালদৰে মই পিটিকি ল'ম। এয়া শুকান মাছৰ চাটনিও ৰেডি হৈ গ'ল আৰু এতিয়া মই লাষ্টত পাপৰ পুৰি ল'ম। পাপৰ এনেদৰে গেছতে পুৰি লৈছোঁ আৰু এয়া আপোনালোকৰ আগত মাছৰ থালি। দেখিছেনে বাৰু, ইমান কম ইনগ্ৰিডিয়েণ্টছত অলপ অলপকৈ মই কিমানকেইটা আইটেম বনাই ল'লোঁ। এতিয়া গোটেইকেইটা আইটেম আপোনালোকক টেষ্ট কৰি মই জনাম। এয়া খাব লৈছোঁ, টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। শাক বহুত টেষ্টি হৈছে, খুবেই টেষ্টি হৈছে। আপোনালোকে এনেদৰে বনাই চাব ঘৰত। আপোনালোকে এইটো খলিও কয় আৰু পানী টেঙাও কয়। আপোনালোকে কি কয় মই নাজানো। আমাৰ ইফালে পানী টেঙা বুলি কয়। পিটিকাটো অলপ খাই চাওঁ। বহুত টেষ্টি হৈছে। মাছৰ চাটনি, শুকান মাছ, অলপ জ্বলাও হৈছে, ভাল লাগিছে। এয়া লফা ভাজি, লফা আৰু আলু। টো টেষ্টি হৈছে আৰু সৰু আলু লগতে অলপ জোল। সৰু আলু আজি মই বহুত দিনৰ মূৰত খাইছোঁ, খাই ভাল লাগিছে। আলু আৰু এতিয়া লাই শাক খাই চাম, বইল লাই। মই সেউজীয়া শাক পাচলি খাই খুবেই ভাল পাওঁ আৰু বইল খানাও খাই বহুত ভাল পাওঁ।
আজি যদি এই ভিডিঅ'টো চাই ভাল পালে মই যিহেতু ইমানখিনি কষ্ট কৰিছোঁ আপোনালোকৰ বাবে মই ইমানখিনি আইটেম বনালোঁ অসমীয়া মাছৰ থালি আপোনালোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ আজিলৈ ইমানে আন এটা ভিডিঅ'লৈ পুনৰ লগ পাম ধন্যবাদ